নমস্কাৰ আপোনালোকে চাই আছে ভয়েস 365 আৰু ষ্টুডিঅত মই চিন্ময় যেটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি মন্ত্ৰী গোটৰ প্ৰতিবেদন সেই প্ৰতিবেদনৰ পিছতে এতিয়া প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন এতিয়া সকলোৰে সন্মুখতে আছে আৰু এই প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো অৱশেষত 4 দশক জোৰা যি সংগ্ৰাম হে সংগ্ৰাম অতিক্ৰম কৰি আসলতে কালি বিধানসভাৰ মজিয়াত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন হে প্ৰতিবেদন দাখিল কৰা হৈছে আৰু দাখিল কৰাৰ পাছতে মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যজুৰি আসলতে মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত জনাইছো আপোনালোকক সবিশেষ যেটো মন্ত্ৰী গোটৰ যি প্ৰতিবেদন হে প্ৰতিবেদনৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী গোটৰ প্ৰতিবেদন সকলোৰে সন্মুখত আছে আৰু এই প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিবেদনখন কোনে বিৰোধিতাও কৰিব পাৰে আদৰিব লব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত আমি জনাইছো আপোনালোকক যেটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি মন্ত্ৰী গোটৰ প্ৰতিবেদন হে প্ৰতিবেদন যেহেতু 4 দশক জোৰা যি সংগ্ৰাম হে সংগ্ৰামৰ পাছতে বিধানসভাৰ মজিয়াত আসলতে প্ৰতিবেদন দাখিল কৰা হল আৰু তাৰ পাছতে ৰাজ্যজুৰি আসলতে যি প্ৰতিক্ৰিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি আনন্দ উল্লাস কৰিছে সকলোৱে জনগোষ্ঠীৰ লোকসকলে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আবতৰীয়া দীপাৱলী আসলতে উদযাপন কৰিছে প্ৰতিগৰাকী জনগোষ্ঠীয় লোকে আৰু তাৰ মাজতে নামনিত দেখিবলৈ পোৱা গৈছে ইয়াৰ বিপৰীত দৃশ্য আসলতে দেখিবলৈ পোৱা যায় যেহেতু সদনত যি দাখিল কৰা হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন হে প্ৰতিবেদন বিৰোধিতাৰে বিটিসিৰ আসলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নামনিত দেখিবলৈ পোৱা গল এক বিপৰীত দৃশ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিটিসিত উত্তল প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ড ভণ্ড কৰে সচিবালয় হা সম্পত্তি মন্ত্ৰী গোটৰ এই প্ৰতিবেদন দাখিল কৰাৰ পিছতে কুকুৰাজাৰত সৃষ্টি হয় এক ভয়াবহ পৰিস্থিতিৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিটিসি সচিবালয়ত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰেলী বাহিৰ কৰি সচিবালয়ত প্ৰৱেশ কৰে ক্ষুব্ধ শিক্ষাৰ্থীসকলে আৰু এই ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে সচিবালয়ত সোমাই লণ্ড ভণ্ড কৰে সচিবালয় হা সম্পত্তি যেটো কালি বিধানসভাৰ যি শীতকালীন অধিৱেশন হে অধিৱেশনৰ অন্তিম দিনা আসলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন হে প্ৰতিবেদন দাখিল কৰা হয় আৰু তাৰ পাছতে ৰাজ্যজুৰি আসলতে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস প্ৰতিগৰাকী জনগোষ্ঠীয় লোকে আনন্দ উল্লাস আসলতে কৰা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে নামনিত আসলতে তাৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায় যেহেতু কুকুৰাজাৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিৰোধিতাৰে আসলতে প্ৰতিবাদ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে হাজাৰ হাজাৰ শিক্ষাৰ্থী ওলাই আহে সচিবালয়ত সোমাই লণ্ড ভণ্ড কৰে আসলতে যে সম্পত্তি আছে হা সম্পত্তি হে সকলো লণ্ড ভণ্ড কৰা দেখিবলৈ পোৱা যায় তাৰ পাছতে আজি প্ৰথমটো প্ৰতিক্ৰিয়া এতিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন হে প্ৰতিবেদনৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো প্ৰতিক্ৰিয়া কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী গোটৰ প্ৰতিবেদন সকলোৰে সন্মুখতে আছে আৰু এই প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক আসলতে সন্তুষ্ট কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিবেদনখন কোনে বিৰোধিতাও কৰিব পাৰে আৰু আদৰিও লব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীৰ হে মন্তব্য আছে মন্তব্য আগবঢ়াইছো মন্ত্ৰী গোটৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আছে গতিকে প্ৰতিবেদনত লিখা কথাখিনি আৰু বেলেগ কথা একো নাই মই তেনেকুৱা মই দেখা নাই মইতো আৰতিতে বহি আছিলোঁ কোন বিধায়কে কি কৈছে মই শুনা নাই কিন্তু প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিব পাৰিছে বুলি মই ধাৰণা কৰিছোঁ তেনেকুৱা যিকোনো কথা এটা হ'লে তাৰ ফৰ আৰু এগেইনষ্টটো থাকিবই সেইকাৰণে গণতন্ত্ৰ বুলি কোৱা হয় সকলোতো মই কিবা এটা ক'লোঁ বুলি সকলোৱে মানি নল'ব ফৰ আৰু এগেইনষ্ট থাকিবই